গুড মৰ্নিং। যোৱাকালি সোনকালে আহি পেলাই কিবা দেখুওৱা কথা আছিলে, সেইটোতো দেখুওৱা নহ'লে। এতিয়া ভাবিছোঁ সোনকালে গা পা ধুই আহিলোঁ, আপোনালোকক পিছফালে যে কিবা দেখাম বুলি কৈছিলোঁ সেইখিনি মই দেখাই শুব লওকচোন। মোৰ একদম চৰ্দিত অৱস্থা নাই আৰু মানে যোৱাকালি ভাবিছিলোঁ অলপ কম হৈছিলে, নাই আজি মই পিছফালে গৈছোঁ আৰু এতিয়া বাজিছে 8:30। ইমান ৰ'দ দিছে, বাপৰে বাপ, চকু মেলিবই নোৱাৰি, ইমান ৰ'দ। আৰু এতিয়া মই আপোনালোকক দেখাই আছোঁ আমাৰ পিছফালৰ খেতি, দেউতাই কৰা খেতি। এইফালে দেউতা জিকা ছিঙিয়ে আছে, এইবোৰ চব দেউতাই কৰা খেতি। ইমান ধুনীয়া হৈছে জিকা কেইটা, দেখিছেনে কি ধুনীয়া হৈছে। আৰু এইফালে তিয়ঁও আছে আগফালে, আৰু এইফালে এইবোৰ চব লেচেৰা হয়। আৰু দেখাই আছোঁ তিয়ঁহৰ গছ। তিয়ঁহৰ গছ কোনোবাই দেখিছেনে? আৰু দেখা নাই যদিও মই দেখাই দিছোঁ। এইয়া এইটো, এই সেইফালে এইকেইডাল বুঢ়া হৈছে। সেইফালে আৰু সেইফালে তাত আছে ভাত কেৰেলা, এইফালেও আছে বাৰু, এইফালেও ভাত কেৰেলা। এইটো ভাত কেৰেলা। এইফালে আনিছে ভাত কেৰেলা, ছিঙি আছে আইতাৰ লগত, হয়নে? আইতা তিয়ঁহ ছিঙিছে, এইটো কি ধুনীয়া। আৰু এইটো এটা আছে, দুটা সৰু আছে ন। দেখাই দিয়া, ভাল লাগিছে। উৰি গ'ল। এয়া আমাৰ খেতিৰ চব্জি। দিয়া দিয়া দিয়া, ৱাও, আনিছে জিকা ছিঙিছে। গদা পিটিব ৰ'ব তোমাক ককাই। এইফালে একদম এটা ডাঙৰ তিয়ঁহ আছে। এয়া দেউতাই কোনটো ছিঙিবা মুনু? আইতাই দেখাই নাই। ছিঙি দিয়া। বাবা বিন্দিছে। একো নহয়, নুচুৱে আৰু হ'ল। আৰু সেইফালে সেইবোৰ জহা ফুল লাগি আছে, সেইফালে অলপ যাব অসুবিধা হ'ব, মই সেইকাৰণে ইয়াৰ পৰাই দেখাই দিছোঁ। আৰু এইফালে ভেন্দিৰ গছটো ডাঙৰ হোৱা নাই, টাইম লাগিব অকণমান। আৰু এইফালে চব এইবোৰ ভুল, আৰু সেইটোতো আমাৰ পুখুৰী হয়, দেখিছে। আৰু আপোনালোকে থেকেৰা টেঙাৰ গছ দেখিছেনে? থেকেৰা টেঙাৰ গছ দেখাই দিওঁ মই। এইডাল থেকেৰা টেঙাৰ গছ। আৰু সেইফালে মই দেখাই আছোঁ, এইফালে মই ফুলকেইটা অকণমান জুম কৰি দেখাই দিছোঁ। একদম ওচৰলৈ যাব অলপ দিগদাৰী হ'ব, সেইকাৰণে মই ইয়াৰ পৰা জুম কৰিয়ে দেখাই দিছোঁ। এইফালে এইবোৰ ভুল লাগি আছে, ডাঙৰ হোৱা নাই ফুলকেইটা, কালি পৰহিলৈকে হ'ব চাগে। আৰু এইফালে এইডাল আম গছ, সেইফালে সেইডাল কঁঠাল, আৰু এইফালে এইডাল লেটুকৰ গছ, আৰু এইফালে এইডাল তামোলৰ গছ, এইডাল নৰসিংহৰ গছ, আৰু এইডাল হ'ল আমলখি। এইডাল আমলখিৰ গছ, আৰু সেইফালে এডাল শিলিখাও আছে। আৰু এইফালে ৰঙালাওৰ গছ দিছে, ৰঙালাও হোৱা নাই, অলপ টাইম লাগিব, কাৰণ ৰঙালাও এইবাৰ আমাৰ অলপ দেৰিকৈ দিয়া গ'ল। ৰঙালাও হোৱা নাই, জাষ্ট ফুল ফুলিছেহে, টাইম লাগিব। আৰু এইফালে আনিছে মোক চিঞৰি আছে, খং কৰি গুচি গ'ল। ন মোৰ কাৰণে ফুল লৈ আহিছে। ইমান ৰ'দ, মই চকু মেলিব পৰা নাই, আৰু মই একো ভালকৈ দেখা নাই, কি হৈছে কি হোৱা নাই একো দেখা নাই। মই এতিয়া কেইডালমান লেচেৰা ছিঙি ল'ম। ঘৰৰ বস্তু খোৱাতকৈও বেছি মোৰতো ছিঙি ভাল লাগে, খাইতো ভাল লাগে, ঘৰৰ বস্তু এটা টেষ্টে বেলেগ হয়, কিন্তু মোৰ ছিঙি যে বহুত বেছিয়ে ভাল লাগে, মই বিৰাট ভাল পাওঁ।
আৰু এইফালে আমাৰ এইডাল লেচুৰ গছ, কিন্তু লেচু শেষেই হ'ল, বাদুলিয়ে খাই গোটেই শেষ কৰিছে। আৰু আমিও খালোঁ, অকল বাদুলিয়ে খোৱা নাই বাৰু, আমিও খালোঁ, কিন্তু বেছি বাদুলিয়ে খালে। আৰু এইফালে চাওক পটল একদম অকণমানি হৈ আছে, ডাঙৰ হ'ব, এদিনতে ডাঙৰ হৈ যায়, বেছি টাইম নালাগে। এই পটল। আৰু আজি গধূলিটো আছে কালী পূজা, আজি গধূলি তাত যাম, পাৰিলে মই এবাৰ কালী পূজাখনো দেখাই দিম। দেউতাই মই ঢেৰ ছিঙিলোঁ। এয়া দেখিছেনে গোল নেমু কিমান লাগিছে, গোল নেমুবোৰ লাগি আছে অকণমানিকে, আৰু দুদিনমান পিছত খাব পৰা হ'ব। আৰু পুখুৰীৰ ফালে যাওঁ ব'লকচোন, কি হৈছে নাজানো, দুদিনমানৰ পৰা পুখুৰীৰ মাছ কেইটামান নিজে নিজে মৰি আছে, কিয় গম পোৱা নাই, নিজে নিজে মৰি গৈছে। আপোনালোকে জানে যদি প্লিজ কোনোবাই ক'বচোন, কি কৰিলে ঠিক হ'ব। মনটো বেয়া লাগি আছে যে দুদিনমানৰ পৰা পুখুৰীৰ মাছবোৰ নিজে নিজে মৰি আছে। মই দেখাই আছোঁ চাওকচোন, এইয়া দেখিছেনে, ইমান ধুনীয়া মাছটো, ইমান ডাঙৰ মাছটো এনেকৈ মৰি আছে নিজে নিজে। কি হৈছে ধৰিব পৰা নাই, কাৰণটো কি, কিহৰ কাৰণে মাছটো নিজে নিজে মৰিলে। আৰু প্লিজ আপোনালোকে যদি কোনোবাই কিবা জানে এইটোৰ বিষয়ে, প্লিজ কমেণ্ট কৰি জনাব। আমাৰ দেউতাৰ মনটো খুব দুখ, মাছবোৰ মৰি মৰি গৈছে। সেইদিনা দিছিলেহে বহুত পোৱালি। ঘৰৰ মাছৰ সোৱাদটোৱে বেলেগ। ইমান ডাঙৰ এইটো ভকুৱাটো দেখিছেনে, ইমান ডাঙৰ হৈছে। আৰু এটা মাছ আছে এতিয়া, আৰু এটা ভকুৱা মৰি আছে। ভকুৱাবোৰহে মৰিছে, কিহৰ কাৰণে একোৱে ধৰিব পৰা নাই। আৰু চাওক এইফালে আমাৰ এইবোৰ কঁঠাল লাগি আছে, কোনে কোনে ভাল পায়। মইতো কঁঠালতকৈ কঁঠালৰ গুটি বেছি ভাল পাওঁ, কঁঠালৰ গুটিৰ কাৰণে মই পাগল। এইয়া চাওক ফ্ৰেছ লেচেৰা, জিকা। এতিয়া ভাবক, এই জাষ্ট ছিঙি আনিছোঁ, আনিয়ে যেতিয়া কাটিম, ভাজিম, খাম, কেনেকুৱা সোৱাদ লাগিব ভাবক। আৰু এইফালে চাওক এইফালে লাও আগ, তিয়হ, এইফালে শাকো আনিছে, ইয়ে মজা। এতিয়া সোনকালে জলদি যাব লাগে আৰু খাব লাগে। এইফালে আমাৰ গায়কে গান গায়ে আছে। গছত এটা বান্দৰ উঠিছে, আমাৰ আম গছত বান্দৰ, এইটো মানুহ বান্দৰ, এইয়া এইটো মানুহ বান্দৰ। আমাৰ আম গোটেই চুৰ হ'ল দেই। শুনো, ধনখুৰে গোটেই আমবোৰ লৈ গ'ল। বাপৰে বিৰাট ভয় খালোঁ দেই, পূজা চোৱা যেন হ'ল হয়, কালি মায়ে বচালে যেনে তেনে। অলপ আগতে কি কৰিছে, আনিছক খুৱাই আছিলোঁ, মই ভাবিছোঁ পূজালৈ যাম, তাক মই চেৰেলেক অকণমান খুৱাই লওঁ। আজি বেলেগ বস্তু বনোৱা নহ'লে, দেৰি হৈছে কাৰণে অলপ চেৰেলেকে খুৱাই দিওঁ। চেৰেলেক খাই আছে, সি হাতত ক'ৰ পৰা কইনছ আনিছে মই গম নাপালোঁ, কইনছ লৈ আছে, হঠাৎ লগে লগে মুখত ভৰাই দিছে। আছিলে লগালগ একদম কইনছটো মুখত ভৰাই দিছে, একদম মুখখন চেপি ধৰিছে। কি হ'ল এনেকুৱা ভয় খাইছোঁ বাপৰে। এতিয়া একদম ভাল চক খাই গ'লোঁ, চবেই ভয় খাই গ'লোঁ। এতিয়া চব ঠিকে আছে, আপোনালোকৰ আশীৰ্বাদত চব ঠিকে আছে। এতিয়া আমি সোনকালে আমি ড্ৰেছ কৰোঁ আৰু আমি এতিয়া মন্দিৰলৈ যাওঁ, গৈ দেখাই আছোঁ আপোনালোকক, কিমানখিনি দেখাব পাৰোঁ মই চাই লওঁ। ইফালে আনিছ ৰেডি, পূজাত যাব, ধনখুৰাৰ লগত ৰেডি হ'ল। হাই দিদিয়া, হাই। আমি গৈ আছোঁ দেই, তুমি আগবাঢ়া। আজি আমাৰ ঘৰৰে চুপাৰে কালী পূজা হয় এইখন। এয়া আমি কালী পূজাত গোটেইকেইটাই ওলাই আহিছোঁ। এতিয়া কিমান পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰিম, যিখিনি হয়। আনিছটো আগতেই গ'ল মাৰ লগত, সি একদম দৌৰি ৰাতিপুৱাও আহিছে, এতিয়াও আহিছে। আৰু এতিয়া যিখিনি পাৰোঁ মই দেখাই আছোঁ আপোনালোকক, ব'লকচোন আমাৰ লগত। কিবা ক'বা তুমি? নাই, হেপী পূজা, হেপী কালী পূজা। পৰিৱেশটো যে কিমান ধুনীয়া হৈছে। এইফালে চবে চাকি জ্বলাই আছে আৰু চব নিজৰ মানুহবোৰ লগ পাইছোঁ, কেনেকুৱা ভাল লাগিছে।
ৰেডি হৈ গ'লা এইটো মোৰ মৰমৰ আইতা এইফালে ওজাপালিৰ নাম চলি আছে আৰু এইফালে আমাৰ আনিছৰ ডেন্স চলি আছে আমি দোকান যাওঁ দেই আমি দোকান যাওঁ গৰম খিচিৰি খালোঁ ইমান টেষ্টি হৈছে এতিয়া অলপ ওজাপালি দেখাই দিছোঁ এইফালে চাওঁ আমি পূজা শেষ কৰি ঘৰলৈ জাষ্ট আহিলোঁ খিচিৰি খুৱাইছিলে তাতে কালি পূজাত খাই আহিলোঁ ইমান টেষ্টি হৈছিলে বিৰাট ভাল লাগিলে খাই কিন্তু কি হ'ব আনিছে ইমান ভাল পাইছে তাৰ পৰাতো নাহে সি মানে খং কৰি আহিছে সি নাহে তাত বেলুন খেলিব পাইছে বেলুন লৈ কিবা কৰি ডেন্স কৰি উৎপাত সি নাহে এতিয়া ফ্ৰেছ লওঁ আজিলৈ ভিডিঅ'টো এইখিনিতে সামৰিলোঁ আৰু নেক্সট ভিডিঅ'ত পুনৰ লগ পাম বুলি আশা থাকিলে আৰু আপোনালোকৰ যদি আমাৰ আজিৰ এই ব্লগটো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই গুড নাইট